নমস্কাৰ বন্ধুসকল, মই এষ্ট্ৰ বিশ্বজিৎ। আজি এই ভিডিঅ'টোত শেষলৈকে আপোনালোকে চাব, কাৰণ আগষ্ট মাহটো বহু মানুহৰ বাবে সাধাৰণ মাহ নহয়। এই মাহত গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ বাবে বহু লোকৰ জীৱনত ডাঙৰ পৰিৱৰ্তন আহিব পাৰে। কিছুমানে নতুন চাকৰি, কিছুমানে ধনৰ লাভ আৰু আন কিছুমানে সম্পৰ্কৰ সুখ। কিছুমানৰ বাবে এই সময়টো এটা সতৰ্কবাণী। এই ভিডিঅ'ত মই আপোনালোকক ক'ম কোনে লাভ পাব, কোনে সাৱধান হ'ব আৰু কি উপায় কৰিলে শুভ ফল বৃদ্ধি পাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগষ্ট মাহত সূৰ্য, বুধ, শুক্ৰ আৰু শনিৰ অৱস্থান বহু মানুহৰ জীৱনত প্ৰভাৱ পেলাব। বিশেষকৈ আত্মবিশ্বাস বৃদ্ধি পাব, পুৰণি কাম সম্পূৰ্ণ হ'ব, নতুন সুযোগ আহিব। কিন্তু অলপ ভুল সিদ্ধান্তই ডাঙৰ লোকচান কৰিব পাৰে। এই সময়ত যিকোনো কাম কৰাৰ আগতে ভালদৰে চিন্তা কৰিব। যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই মাহটো শুভ হয়। ইণ্টাৰভিউ, গভৰ্ণমেণ্ট এক্সাম, প্ৰাইভেট জব, ভাল সুযোগ আহিব পাৰে। যিসকলে ইতিমধ্যে চাকৰি কৰি আছে তেওঁলোকে প্ৰমোশ্যন, চেলাৰী ইনক্ৰিজ বা নতুন দায়িত্ব পাব পাৰে। কিন্তু অফিচ পলিটিক্সৰ পৰা আঁতৰি থাকিব। কাৰোবাৰ কথাত সহজে বিশ্বাস নকৰিব। ব্যৱসায়ীসকলৰ বাবে আগষ্ট মাহটো যথেষ্ট ভাল। পুৰণি কাষ্টমাৰ পুনৰ আহিব পাৰে। নতুন ইনভেষ্টমেণ্ট কৰাৰ আগতে সকলো ডকুমেণ্ট ভালদৰে পৰীক্ষা কৰক। পাৰ্টনাৰশ্বিপ বিজনেছ কৰিলে লিখিত এগ্ৰিমেণ্ট নিশ্চয় ৰাখিব। এই মাহত অপ্ৰত্যাশিত ধনৰ লাভ হ'ব পাৰে, কিন্তু অপ্ৰয়োজনীয় খৰচো বৃদ্ধি পাব। সেয়েহে বাজেট বনাই চলক। লোন ল'ব লাগিলে ভালদৰে ভাবি চিন্তি লোন লওক। যিসকল ৰিলেশ্যনশ্বিপত আছে ভাল বুজাবুজি ৰাখিলে সম্পৰ্ক অধিক মজবুত হ'ব। অহংকাৰ আৰু খঙে সম্পৰ্ক নষ্ট কৰিব পাৰে। অবিবাহিত লোকৰ বাবে নতুন প্ৰপ'জেল আহিব পাৰে। বিবাহিত জীৱনত পাৰ্টনাৰৰ লগত অধিক সময় কটাওক। স্বাস্থ্য ক্ষেত্ৰত পৰ্যাপ্ত টোপনি লওক, অধিক পানী খাওক, অইলি ফুড কম খাওক। মানসিক চাপ কমাবলৈ আপোনালোকে মেডিটেশ্যন কৰিব পাৰে। যদি আগৰে পৰা কোনো স্বাস্থ্য সমস্যা আছে অৱহেলা নকৰিব, ডক্তৰৰ ওচৰত যাওক। এই মাহত শুভ ফল লাভ কৰিবলৈ আপোনালোকে প্ৰতিদিনে ৰাতিপুৱা শুই উঠি গা ধুই সূৰ্য নমস্কাৰ কৰিব লাগে। সূৰ্যক জল দিব আৰু জল দিওঁতে আপোনালোকে এটা মন্ত্ৰ উচ্চাৰণ কৰিব পাৰে, ওম শ্ৰীম সূৰ্য দেৱাই নমঃ। শনিবাৰে দুখীয়া মানুহক ক'লা তিল বা ক'লা কাপোৰ দান কৰক। ওম নমঃ শিৱায় 108 বাৰ জপ কৰক। এই মাহটোত পিতৃ মাতৃৰ আশীৰ্বাদ লওক। এই সৰু সৰু উপায় আপোনালোকৰ জীৱনত পজিটিভ শক্তি বৃদ্ধি কৰিব। বন্ধুসকল, মনত ৰাখিব, জ্যোতিষে আপোনাৰ ভাগ্য সলনি নকৰে, কিন্তু সঠিক দিশ দেখুৱাব পাৰে। পৰিশ্ৰম, সততা আৰু সঠিক সিদ্ধান্তই আপোনাৰ সফলতাৰ মূল চাবিকাঠি। যদি ভিডিঅ'টো উপকাৰী লাগিল লাইক কৰক, কমেণ্টত লিখক হৰ হৰ মহাদেৱ আৰু আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো। আজিলৈ ইমানেই আছিল। আকৌ লগ পাম এটা নতুন জ্যোতিষ বিষয়ৰ সৈতে। ধন্যবাদ।